নমস্কাৰ মই ঋতুৰাজ টাইমেটৰ দৰ্শকসকলৰ বাবে মুহূৰ্তত লৈ আহিছো এটা অত্যন্ত জৰুৰী খবৰ গোটৰ মহিলাসকলৰ বাবে এটা ভাল খবৰ এই মুহূৰ্তত লৈ আহিছো কিয়নো 1 এপ্ৰিলৰ দিনটো লাখ লাখ ৰাজ্যৰ মহিলাৰ বাবে ভাল দিন কিয়নো সেই দিনটোতে প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব উদ্যমিতা আঁচনিৰ 10,000 টকাৰ প্ৰথম কিস্তি আৰু ইতিমধ্যে তালিকা প্ৰকাশ হৈছে তালিকাত আপোনাৰ নাম আছে নে নাই কিদৰে পৰীক্ষা কৰিব সেই সন্দৰ্ভত বিস্তৃত তথ্য টাইমেটৰ দৰ্শকসকলৰ বাবে লৈ অহাৰ চেষ্টা কৰিছো ঘৰতে বহি তালিকাত আপোনাৰ নাম আছে নে নাই আপুনি অতি সহজে কৰিব পাৰিব পৰীক্ষা আৰু ইতিমধ্যে তালিকা প্ৰস্তুত হৈছে আৰু জিলা বিশেষে সমষ্টি বিশেষে এতিয়া তালিকা ওলাই পৰিছে এটা ডাঙৰ খবৰ টাইমেটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো লাখ লাখ মহিলাৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ভাল খবৰ 10,000 টকা লাভ কৰাৰ বাবে এতিয়া তালিকা ওলাইছে আজিৰ দিনটোত প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব প্ৰথম কিস্তিৰ 10,000 টকা এতিয়াই তালিকাত আপোনাৰ নাম আছে নে নাই আপুনি কৰক পৰীক্ষা প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব প্ৰথম কিস্তিৰ 10,000 টকা আৰু বিহালী সমষ্টিৰ পৰা আৰম্ভ হ'ব বিতৰণ প্ৰক্ৰিয়া আৰু বাছনিভুক্ত মহিলাৰ নাম ফোন যোগে ঘোষণা কৰিব চৰকাৰে আৰু ইতিমধ্যে এখন তালিকা প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে 10,000 টকাটো যদিহে প্ৰথম কিস্তিটোত ভাল কামত ব্যৱহাৰ কৰা হয় তেনেহ'লে পৰৱৰ্তী সময়ত 25,000 টকা ৰাজ্য চৰকাৰে প্ৰদান কৰিব উদ্যমিতা আঁচনিৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে ডাঙৰ মন্তব্য লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ আত্মসহায়ক গোটৰ মহিলাসকলক এতিয়া 10,000 টকা দিয়াৰ বাবে ৰাজ্য চৰকাৰে যি আঁচনি যুগুতাইছিল সেই আঁচনিৰ নামত এতিয়া আহি পৰিছে তালিকা আৰু সমষ্টি বিশেষে তালিকাত নাম আছে বহু মহিলাৰ আবেদন কৰা কোন মহিলাৰ নাম সোমাল একাউণ্টত এই তালিকাত কোন মহিলাৰ নাম সোমাইছে তালিকাত আপোনাৰ নাম আছে নে নাই কিদৰে পৰীক্ষা কৰিব সমগ্ৰ বিস্তৃত তথ্য টাইমেটৰ দৰ্শকসকলৰ বাবে মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো আৰু দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ সমগ্ৰ বিষয়টোক লৈ চৰ্চা চলি আছিল যে কেতিয়া সোমাব এই উদ্যমিতা আঁচনিৰ ধন তাক লৈ প্ৰশ্ন উত্থাপন হৈছিল আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে এতিয়া বাছনিভুক্ত প্ৰতিগৰাকী মহিলাৰ নাম ফোন যোগে জনোৱা হ'ব যদিও এতিয়া দেখিবলৈ পোৱা গৈছে এখন বিশেষ তালিকা প্ৰকাশ কৰা হৈছে যিখন তালিকাত সম্প্ৰতি সমষ্টি বিশেষে নামসমূহ ঘোষণা কৰা হৈছে আৰু তালিকাত কাৰ নাম সোমাইছে সেই সন্দৰ্ভত বিস্তৃত খবৰ জনাবৰ বাবে ঘৰতে বহি আপুনি কিদৰে আবেদন কৰিব পাৰিব সেই সন্দৰ্ভত বিস্তৃত খবৰ জনাবৰ বাবে এই মুহূৰ্তত মই কম্পিউটাৰত সেই সমগ্ৰ প্ৰক্ৰিয়াটো দেখুৱাম টাইমেটৰ দৰ্শকসকলক প্ৰথমে আপুনি ইণ্টাৰনেট যদিহে ব্যৱহাৰ কৰে ইণ্টাৰনেটৰ মোবাইল যদিহে ব্যৱহাৰ কৰে ইণ্টাৰনেট সম্বলিত তেনেহ'লে অথবা কম্পিউটাৰ যদিহে ব্যৱহাৰ কৰে কিদৰে ঘৰতে বহি আপোনাৰ নাম সন্নিৱিষ্ট হৈছে নে নাই সেই সন্দৰ্ভত জানিব পাৰিব সকলো বিস্তৃত বিৱৰণ এই মুহূৰ্তত মই পোনপটীয়া সম্প্ৰচাৰৰ মাজতে দেখুৱাবলৈ চেষ্টা কৰিম প্ৰথমে আপুনি গুগললৈ যাওক তাত আপুনি টাইপ কৰক MMUA অৰ্থাৎ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি ইয়াত ক্লিক কৰাৰ পাছতে এখন বিশেষ তালিকা আপোনাৰ সন্মুখত ওলাই পৰিব য'ত জিলা বিশেষে সমষ্টি বিশেষে এতিয়া দেখিবলৈ পোৱা গৈছে এনেধৰণৰ কেতবোৰ কথা ওলাই পৰা পৰিলক্ষিত হৈছে য'ত বজালী জিলাৰ বাবে কেতবোৰ কথা উল্লেখ কৰা হৈছে বজালী জিলাত দেখিবলৈ পোৱা গৈছিল 46,042খন ফৰ্ম কালেক্ট কৰা হৈছিল আৰু ইয়াৰে ভিতৰত 41,456খন ফৰ্ম এপ্ৰুভ হৈছে অৰ্থাৎ বজালী জিলাৰ এই সকল মহিলাই 41,456 গৰাকী মহিলাই এই ধন লাভ কৰিব আৰু তাৰ পৰিৱৰ্তে 4,586 গৰাকী ৰিজেক্ট কৰা হৈছে ফৰ্ম ৰিজেক্ট কৰা হৈছে এই কথা ইতিমধ্যে জিলা বিশেষে এই ডাটাসমূহ ইতিমধ্যে প্ৰকাশ কৰা হৈছে এই বিশেষ পৰ্টেলটোত আনহাতে কেইবাখনো জিলাৰ কথা ইয়াত উল্লেখ আছে কোন জিলাত কোন সমষ্টিত কোন মহিলাই লাভ কৰিব সকলো ধৰণৰ বিস্তৃত খবৰ এই মুহূৰ্তত লাভ কৰিব যদি দ্বিতীয়তে বাক্সা জিলাৰ প্ৰেক্ষাপট চাবলৈ যোৱা যায় বাক্সা জিলাতো কিন্তু একেই পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে বাক্সাত 97,556খন ফৰ্ম কালেক্ট কৰা হৈছিল 97,526 গৰাকীয়ে 97,526 গৰাকীয়ে ফৰ্ম দাখিল কৰিছিল সমগ্ৰ বিষয়টো সন্দৰ্ভত আৰু এই আঁচনিৰ বাবে নিজকে যোগ্য বুলি ভাবি এই ফৰ্মসমূহ ছাবমিট কৰিছিল কিন্তু তাৰ পাছত দেখিবলৈ পোৱা গ'ল সমগ্ৰ এই 97,526 গৰাকীৰ ভিতৰত 85,571 গৰাকীয়েহে বাক্সা জিলাত লাভ কৰিব এই ধন আৰু তাৰ পৰিৱৰ্তে 11,955 গৰাকী বাদ পৰিছে ফৰ্মসমূহ ৰিজেক্ট কৰা হৈছে আনহাতে বৰপেটা জিলাৰ প্ৰেক্ষাপট যদি চাবলৈ যোৱা যায় একেই পৰিৱেশে বিৰাজ কৰিছে এটা ডাঙৰ খবৰ টাইমেটৰ দৰ্শকসকলক জনাইছো ঘৰতে বহি কিদৰে চাব পাৰিব নামসমূহ সেই সন্দৰ্ভত বিস্তৃত খবৰ জিলা বিশেষে আমি এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো বৰপেটা জিলাৰ যিসকল হিতাধিকাৰী বৰপেটা জিলাৰ হিতাধিকাৰীসকলে 1,51,000 দুগৰাকীয়ে এই ফৰ্মসমূহ ছাবমিট কৰিছিল উদ্যমিতা আঁচনিৰ বাবে ফৰ্মসমূহ ছাবমিট কৰিছিল আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে এতিয়া 52,806 গৰাকীয়েহে বৰপেটা জিলাত লাভ কৰিব তাৰ পৰিৱৰ্তে বাদ পৰিছে বহুকেইগৰাকী বিশ্বনাথ জিলাতো একে পৰিৱেশে বিৰাজ কৰিছে বিশ্বনাথ জিলাৰ বাবেও সুকীয়া